নমস্কাৰ, মই বিনুবৰীয়ে আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কি কাম কৰিম, কি খাম আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' শেষলৈকে। যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব। আহকচোন আপোনালোকে মোৰ লগত, মইনো আজি কি কৰিম, এয়া মই কামটো আৰম্ভ কৰিব লৈছোঁ। আহক আপোনালোকে মোৰ ভিডিঅ' শেষলৈকে চাই থাকিব। আজি তাঁত লগাইছোঁ, এয়া আৰম্ভ কৰিছোঁ আৰু কি তাঁত লগাইছোঁ, কেনেকৈ বম মই আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। বহুত দীঘলকৈ লগাইছোঁ, 15-16খন মান। এয়া মোৰ সৰু ভণ্টি আৰু সৰু ভাই বোৱাৰী, এওঁলোক দুয়োজনীয়ে ৰাঁচ ভৰাই আছে। আৰু আমি ৰাস্তাৰ পৰা চটৰ ওপৰলৈ লৈ আহিলোঁ, কাৰণ গৰমত থাকিব নোৱাৰাৰ কাৰণে ওপৰলৈ লৈ আহিলোঁ, যিহেতু মোৰ ওপৰত সুবিধা আছে কাৰণে। এয়া তাঁত চলাই শেষ হ'ল আৰু মই শালতে এনেকৈ তুলি দিছোঁ আৰু ব তুলিবৰ কাৰণে শালতে বহি তুলি লওঁ বটো। তাৰপিছত মই কেনেকৈ বম, কি বম আপোনালোকক মই পিছত দেখুৱাই আছোঁ। তাঁত চলাই হ'ল আৰু এতিয়া মই খাবলৈ বহিছোঁ। আজি মই তাঁত লগাইছোঁ কাৰণে মানুহজনে ভাত পানী বনালে আৰু গাহৰি মাংসৰ লগত এওঁ কবি বনাইছে, বন্ধাকবি, আলু এইবোৰ মিক্স কৰি বনাইছে, বৰ ধুনীয়াকৈ বনাই দিছে। আজিলৈ ধন্যবাদ।